everyone, welcome and welcome back to another video. আশা কৰো আপোনালোক বহুত বেছি ভালে আছে আৰু ময়ো ঠিক ঠাকে আছো আৰু আজি হৈছে শনিবাৰ এনে মানে মই ঘৰত নগলো হয় বাট কাম আছে মানে ঘৰৰ পৰা কৰবাত যাম সো সেই কাৰণে যাও আৰু বাও যাব বাৰ মই একেলগে যাও ভিডিওটো চাই থাকিব এই কাৰণে ইয়াতে বা বনাই আছে পোলাও ইয়াতে হৈ আছে চিকেন মানে একেলগে দি পেলাই পোলাওৰ দৰে কিবা বনাব আৰু হয় না চিকেন পোলাও তাৰ ৰোজা আছে তাই ৰোজা থাকি বনাই আছে মই আজি নাই মই খাম আৰু এনে এয়া বনাব চিকেন পোলাও এইটো বহুত ভাজি থাকিব লাগে তেতিয়া কালাৰ আহে ন কিমান মিনিট ভাজিব লাগে টাইম কেতিয়াও চোৱা নাই আধা ঘণ্টামান লাগে ন গোল্ডেন ব্ৰাউন গোল্ডেন ব্ৰাউন কাৰণ পোলাওত হালধি নিদিয়ে ন তো ফ্ৰাই কৰিয়ে ব্ৰাউন কালাৰ হৈ যায় সো এইবিলাক হ'লে আমি যাম আৰু এতিয়া শ্বপিং কৰিব আমাৰ শ্বপিং নহয় বিয়াৰ শ্বপিং আমাৰ শ্বপিং নহয় এয়া আমি যাব ওলাইছোঁ কি কয় শুৱালকুছি কাৰণ মাৰ কাৰণে পাটৰ কাপোৰ কিনিব লাগে আৰু আমি যেতিয়াই মানে পাটৰ কাপোৰ কিনো আৰু ফেঞ্চি বা পাণবজাৰ মানে এইবোৰ দোকানৰ পৰা নলওঁ ডাইৰেক্ট শুৱালকুছিত গৈ পেলাই মানে মানুহৰ ঘৰৰ পৰা কিনো মানে যোনে বুৱে আৰু পাটৰ কাপোৰ আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে একদম অৰিজিনেল পাটৰ পোৱা যায় আৰু ৰিজনেবল প্ৰাইজত পোৱা যায় কাৰণ দোকানীবোৰে এক্সট্ৰা কমিশ্যন লয় ন আৰু অৰিজিনেল পাট হয় নে নহয় সেইটো ধৰিব নোৱাৰি কিন্তু মানে শুৱালকুছিত আহিলেও আপোনালোকে দোকানতকৈ মানে মানুহৰ ঘৰৰ পৰা কিনাটো মানে প্ৰেফাৰ কৰিব কাৰণ দোকানত মানে কি ক'ম আৰু এক্সট্ৰা বহুত বেছিয়ে লৈ লয় এওঁলোকৰ ঘৰত আগতেও আহিছিল বোলে মাহঁতে মই আহি পোৱা নাছিলোঁ চ' সেইকাৰণে ইয়াতে আহিলোঁ এয়া বা মানে গাত লগাই দেখাইছিল যে কেনেকুৱা লাগিব আচলতে পাটৰ কাপোৰ মানে মেখেলা চাদৰ আৰু যিকোনোৱে হওক বহুত ভালেই লাগে মানুহক পিন্ধিলে মোৰ এইখন ইমান ভাল লাগিছিল এইখন আচলতে কেঁচা পাট হয় কি মা মানে ইমান চম্ভালিব নোৱাৰিব কাৰণ কাপোৰটো অকণমান পলিষ্টাৰ টাইপ হয় ন মানে পাতেই হয় বাট তেনেকুৱা হয় ন যে অকণমান পাতল টাইপৰ চ' মেনেজ কৰিব নোৱাৰিব এইকাৰণে লোৱা নাই কিন্তু সেইখনো দাম ছেমে হয় পাটৰ বা কেঁচা পাটৰ দাম ছেমে হয় আৰু এইখন দেখিছেনে এইখন বেডশ্বীট বুলি কয় নেকি এইবোৰক যে গোটেই গাটোতে মানে ফ্লাৱাৰ থাকে খুব ভাল লাগিছে মানে মোৰ ইমানে ভাল লাগিছে মানে সেইটো পিন্ধিলে খুব ভালেই লাগিব আৰু ইয়াতে আৰু চববিলাক উলিয়াই দেখাইছিল আৰু এইখন মই এনে চাই আছিলোঁ এইখন আচলতে এইখনৰ কালাৰটো ভাল ফ্লাৱাৰটো ভাল ডিজাইনটো ভাল কিন্তু মানে সেইখনৰ ফিনিচিং অকণমান বোলে কিবা প্ৰব্লেম আছিল সেইকাৰণে আমি লোৱা নাই আৰু তেওঁলোকে কৈ দিছিল যে এইখন অকণমান প্ৰব্লেম আছে যদি ল'ব বিচাৰে ল'ব পাৰে কিন্তু আমি নল'লোঁ আৰু এইখন যে মই এতিয়া লৈ আছোঁ এইখন আচলতে মা লৈছে আৰু পিছত এইখন আচলতে চাদৰখন অকণমান চিম্পল হয় আৰু মেখেলাখন একদম বেডশ্বীট হয় মানে মেখেলাখনত গোটেইটোতে কাম কৰা আছে চ' সেয়াই আৰু কি কয় ইমান প্ৰাইচো নহয় পাটৰ কাপোৰ হিচাপে আৰু ৰিজনেবল প্ৰাইজত পোৱা যায় কাৰণ দোকানত কিনিব গ'লেতো 15-20,000ৰ তলত পোৱা নাযায় চ' ইয়াতে তাতকৈ কমতে পোৱা যায় গতিকে সেয়াই আৰু ভাল লাগিল তাৰপিছত আমি এয়া চাব গ'লোঁ আচলতে পাটৰ কাপোৰ বয় কেনেকৈ আপোনালোকেও চাওক মই ভাবিছিলোঁ এনে নৰ্মেল শাল নেকি নহয় বহুত চিষ্টেম আছে দেখোন চব বেলেগ নেকি এইটো ডিজাইন থাকে নেকি এইবিলাকত নেকি বুজি পাইছোঁ তাতে ডিজাইন দিয়ে ইয়াতে আহে আপুনি এনেকৈ কৰে দে এনেকৈ কৰিছোঁ ভাল লাগিছে কি জানা তাতে ডিজাইন দিয়ে এইটো ডিজাইন হয় ভালে লাগে দেখোন ভাল লাগিছে দেখাবে ভাল ভাল লাগিছে আণ্টিগৰাকীক লগ পাই মোৰ খুব ভাল লাগিল কাৰণ তেওঁ মানে
যিমান পাৰে মানে অকণমান টাইমত অকণমান ডিটেইলছত ক'ব ট্ৰাই কৰিছে আৰু মোৰ এইবোৰ শুনি খুব ভাল লাগে মানে চায়ো খুব ভাল লাগে দেখিছেনে এওঁলোকৰ এনেকুৱা এটা ছেটআপ আছে য'ত বহুতকেইখন শাল আছে আৰু একেলগে চবে বোৱে আৰু এইটো অকল ডিজাইনটো ইয়াত আছে অঁ সেইটো ডিজাইন দিয়ে তাতে দিলে তলত আহে আৰু ডিজাইনটো অঁ নাই ভালকৈ কৰিম দাদা বকচোন আপুনি আপোনাক উঠাম দিয়ক মানুহে চাব আমাৰ কাপোৰ চাপোৰ লৈ হৈ গ'ল আমি কাপোৰো ল'লোঁ আৰু কাপোৰ কেনেকৈ বয় সেইবোৰ চালোঁ মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছিলে এইটো মোৰ খুব ভাল লাগিল বাহঁতে আহিছে কেইবাবাৰো মই অহা নাছিলোঁ এইটো আণ্টিগৰাকীৰে ঘৰ হয় আৰু আপোনালোকেও যদি অৰিজিনেল পাত ৰিজনেবল প্ৰাইজত কিনিব বিচাৰে তেনেহ'লে এনেকৈ কিনিব পাৰে আৰু এওঁলোকৰ যদি ফোন নম্বৰ লাগে তেনেহ'লে মোক DM কৰিব পাৰে নহ'লে কমেণ্ট এটা কৰিব পাৰে মই ফোন নম্বৰ দি দিম কণ্টেক্ট কৰি পেলাই যাব পাৰিব আৰু এইটো তেওঁলোকে কোৱা নাই বাৰু মই মোৰ ফালৰ পৰা কৈ আছোঁ আশা কৰিলোঁ ভিডিঅ'টো চাই খুব ভাল পালে লগ পাম অন্য এটি ভিডিঅ'ত আৰু তেতিয়ালৈকে হেপ্পী থাকক ভালকৈ থাকক লগ পাই আছোঁ অন্য এটি ভিডিঅ'ত বাই বাই